লং জাম্প মাৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগে? ফাৰ্ষ্ট টাইম আপোনালোকে প্ৰেক্টিছ কৰিব লাগে। প্ৰেক্টিছবোৰ কৰি হোৱাৰ পাছত আপোনালোকে ৰিলেক্স কৰি আকৌ ৰানিং অলপ কৰি ল'ব লাগে। তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট টাইম আপোনালোকে প্ৰথমত ওপৰলৈ যাবলৈ এনেকৈ প্ৰেক্টিছ কৰিব লাগে। ভিডিঅ'টো দেখুৱাই দিয়াৰ দৰে আপোনালোকে প্ৰেক্টিছ এনেদৰে 5বাৰমান কৰি ল'ব লাগে। নাম্বাৰ 2ত আপোনালোকে কেনেকৈ কৰিব লাগে তাক প্ৰেক্টিছ কৰিব লাগে আৰু কিমান পাৰে ওপৰলৈ উৰি দিব লাগে। এবাৰ নোৱাৰিলে বাৰে বাৰে কৰিব লাগে আৰু কিমান পাৰে ওপৰলৈ পৰা উৰিব। এবাৰ নোৱাৰি পৰি গ'লে কি হ'ল, আকৌ এবাৰ মাৰিব লাগে। এবাৰ ভাল কৰিবলৈ চেষ্টা কৰিব লাগে। পৰা ষ্টাইলটো ভাল কৰিব লাগে আৰু হাতকেইখন ওপৰলৈ এনেকৈ আগলৈ মাৰিব লাগে। তাৰপিছত আপোনালোকে কিমান পাৰে মাৰি থাকক। আকৌ এবাৰ নোৱাৰিলে আকৌ এবাৰ মাৰক, আকৌ মাৰক, কিমান পাৰে মাৰিয়ে থাকক। তেতিয়া আপোনালোকে উৰি দিবলৈ চাব। তেতিয়া আপোনালোকে এক্সেলেণ্ট মাৰিব পাৰিব।